आलू की ख्वाले चाहे कि कोरियन आगार बड़ा आलोंग जाएगा पास है देखेगा क्या हाँ अकमान इधर रखिलो चाह खाबले माने ताकत आছিলে चाह अकमान तो खाई ललो টোপনি আহি আছে তো আহি পালো আমি এতিয়া খুপা বুলি কোৱা ঠাইডোখৰ আৰু এইটো ইয়াৰ মানে লাষ্ট পেট্ৰল পাম্প হয় এই জেগাটোতে লেণ্ডস্লাইড হৈছিলে আৰু আমি লাষ্ট ভিডিঅ'টোত আপোনালোকে দেখিলে যে আমি কেনেকৈ ছজন লগ খাই পেলাই ৰাতিয়ে যাত্ৰা আৰম্ভ কৰিছিলোঁ ডং ভেলীৰ অভিমুখে আৰু ৰাতিয়ে ধুনীয়াকৈ হাঁহি ফূৰ্তি কৰি যাত্ৰা আৰম্ভ কৰি মানে যেতিয়াই ৰাতিপুৱালে মানে পাহাৰত উঠোতেই আমি ৰাতিপুৱালে তো ৰাতিপুৱাই আমি ৰাস্তাৰ মাজতে ৰখি পাহাৰত চাহৰ আমেজ ল'লোঁ আৰু চবেই একপি দুকপি ফটো মৰাৰ পিছত ধুনীয়াকৈ আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ আৰু যাত্ৰা আৰম্ভ কৰা মানে কি আৰু চবেই হাঁহি ফূৰ্তি কৰি মানে তামাম ফূৰ্তি আৰু তাৰ পিছত মানে আমাৰ লগত কি হ'ল আমাৰ যাত্ৰাটো কেনেকুৱা হ'ল ডং ভেলীৰ আমি কি ফেচ কৰিলোঁ সেইখিনি জানিবলৈ হ'লে আপোনালোকে এই ভিডিঅ'টো চাব লাগিব তো ভিডিঅ'টো শেষলৈকে চাব চাই নিশ্চয় ভালেই পাব তো চাহটা খাই আকৌ আমি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ আৰু আহি এখন ধুনীয়া মানে লোহাৰ দলং দেখিলে মোৰ কিবা এটা ভাল লাগে তো এই দলংখন পালোহি আৰু পাহাৰত চাওক না কি ধুনীয়াকৈ ৰ'দ পৰিছে আৰু জিলিকনিটো মানে বহুত ধুনীয়াকৈ হৈছে আৰু ইয়াৰ আগতে আমি এতিয়া আহি পালোহি মানে আৰু এখন লোহাৰ দলং দেখিব পাই এই দলংখন পাৰ কৰি পেলাই এখন সৰু মানে গাঁও টাইপৰ গাঁও মানে কি আৰু এইটো এটা চুবুৰী বুলি ক'ব পাৰি তো হেতু আছে যোনটো মানে আগৰ ট্ৰিপটোত মানে ৰাতি ঘূৰি আহোঁতে আমি মানে সন্ধিয়া সময়ত আহি ইয়াতে মানে ভাত চাত খাইছিলোঁ আৰু এই দলংখন পাৰ কৰি পেলাই এতিয়া মানে এই এখন গেট আছে যোনখন আপোনালোকে এতিয়া ভিডিঅ'ত দেখিবলৈ পাইছে চাগে এই গেটখনত মানে আমি যি পাছ চাছ ইয়াৰ পৰা লৈ গৈছিলোঁ সেই পাছখন তাত দেখাব লাগিব আৰু তাৰ পাছতহে মানে আমাক খাবলৈ দিব আছে দোকান খুলিলে ন হা দোকান খুলিলে ন সেইখনত খাইছিলোঁ এইখনত নে অহা নে ৰখাই দিয়ক তথাপিতো পাব যাবগৈ বুলি आलोंग जाएगा पास है देखेगा क्या हाँ पास देखेगा क्या आप ठीक है ओके তো আৰ্মিৰ জোৱানজনে আমাৰ পাছ নাচাওঁ বুলি ক'লে মানে একচুৱেলি ইয়াত চাই ৰাতিপুৱা সময় কাৰণে চাগে নাচালে আৰু সিহঁতিও ভাবিছে চাগে ইমান ৰাতিপুৱা আহিছে যেতিয়া সিহঁতিতো পাছ নোলোৱাকৈ কেতিয়াও নাহে আৰু এতিয়াতো দেখি ভালে লাগিছে কিন্তু আমি আগৰ ট্ৰিপটো যেতিয়া মানে বৰষুণত কৰিছিলোঁ বহুত বেছি কষ্ট হৈছিল এতিয়াতো গাড়ীত ধুনীয়াকৈ বহি এচি গৰম লাগিলে এচি ঠাণ্ডা লাগিলে হিটাৰ চলাই ধুনীয়াকৈ গৈ আছোঁ কিন্তু মানে যোৱাবাৰ মানে ফাৰ্ষ্ট ট্ৰিপটোত যোনটো কষ্ট হৈছিল সেইটো মই কেতিয়াও নাপাহৰোঁ আৰু এডভেঞ্চাৰো হৈছিল আৰু বহুত কথা শিকিবও পালোঁ সেই ট্ৰিপটোৰ পৰা আৰু আমি যে সেই ট্ৰিপটোত মানে যদি ভিডিঅ'বিলাক আপোনালোকে চাইছে আমি কৈছিলোঁ যে বহুত বেয়া পেচ এটা আছিলে বুলি এইখিনিয়ে চাওক দিনত মানে এতিয়া মানে খৰালি দিনত আহিছিলোঁ আমিতো প্ৰথম আহোঁতে পূৰা ৰেইনি ছিজনত আহিছিলোঁ তেতিয়া কিমান বোকা আছিলে এইবিলাক ৰাস্তা একদম মানে লেণ্ডশ্লাইড হৈ পেলাই পূৰা বন্ধ হৈ আছিলে যেন তেন সৰু ৰাস্তা এটা আছিলে য'ৰ ব্ৰিদি মানে আমি আহিছিলোঁ আৰু এতিয়া এই সৰু ৰাস্তাটো পাৰ কৰি পেলাই অকণমান আগত গৈ পেলাই আমি ধুনীয়াকৈ ডাঙৰ পকা ৰাস্তা পাই যাম তো গৈ থাকোঁ আৰু এতিয়া আৰু ইমান নপকাওঁ আৰু এতিয়া পকা ৰাস্তাৰ পৰা আকৌ অকণমান কেঁচা ৰাস্তা পাইছোঁ আৰু এইখিনিতে আমাৰ লগৰবিলাকে ৰখি পেলাই অকণমান চাহ খাওঁ বুলি কৈছে আৰু দোকান চোকানৰ কোনো টেনশ্যন নাই চাহটো আমি ফ্লাক্সতে ভৰাই পেলি লৈ আহিছোঁ তো একো টেনশ্যন নাই আৰু চবেই অলপ চলপ ফটোও মাৰোঁ বুলি কৈছে কাৰণ চবেই নাজাৰা দেখি পাগল হৈ গৈছে কি ক'ম আৰু তো ধুনীয়াকৈ ৰখোঁ ইয়াতে অকণমান চাহ অলপ খাওঁ আৰু চাহ তাহ খাই মেলি আকৌ আগবাঢ়িব লাগিব মানে যাত্ৰা আকৌ আৰম্ভ কৰিব লাগিব তো এতিয়া আহি আমি অকণমান এডোখৰতে ৰখিলোঁ চাহ খাবলৈ মানে ফ্লাক্সত আছিলে চাহ অকণমান তো খাই ল'লোঁ টোপনিটো আহি আছে কি কৰিম সেইটো কাৰণে খাই ল'লোঁ আৰু চবৰে ৰখিলে ফটোশ্বুট ষ্টাৰ্ট হৈ যায় চব ৰখি আছে এনেকৈ ফটোশ্বুট কৰি আছে এইবিলাক এনেকৈ জেগা টিপ টপ জেগা এইফালৰ পৰা বেলি তো গৈ থাকোঁ এতিয়া যাবলৈ ওলাইছোঁ আৰু দুজনমান আহক দুষ্মন দাদা আহক যাওঁ দেৰি হ'ব জোতা পিন্ধি ল'লোঁ মই চেণ্ডেল খুলি পেলাই জোতা পিন্ধি ল'লোঁ মোজা পিন্ধি নোৱাৰিলোঁ মানে কি বেগটো আছে বেগটোৰ ভিতৰত সোমাই আছোঁ বলক জেগাত গৈ পাবগৈ লাগে
তো চাহ তাহ খাই আমি আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰি দিলোঁ আৰু আগবাঢ়িলোঁ আমি ডং ভেলীৰ ফালে আৰু ওলাই আহি পেলাই আমি এডোখৰতে লগ পাওঁ এটা দীঘলীয়া আৰ্মিৰ কনভয় মানে বৰ্ডাৰ এলেকা ন আৰ্মিৰ গাড়ীটো দেখাটো স্বাভাৱিক কথা আৰু বহুত দীঘলীয়া কনভয় আছিল ভিডিঅ'টো অকণমানেই দেখিব পালে তো আমাৰ এতিয়া নেক্সট কাম আছে মানে যাবতো লাগিবই মানে নেক্সট কাম আছে খোপা বুলি কোৱা যোনডোখৰ ঠাইত মানে লাষ্ট পেট্ৰল পাম্পটো আছে তাত গৈ আমাৰ গাড়ীৰ ফিউল পূৰা ফুল কৰিবগৈ লাগিব তাৰপিছত আকৌ আমি আগবাঢ়িম ডং ভেলীৰ অভিমুখে তো বলক গৈ থাকোঁ এতিয়া তো আহি পালোঁ আমি এতিয়া খোপা বুলি কোৱা ঠাইডোখৰ আৰু এইটো ইয়াৰ মানে লাষ্ট পেট্ৰল পাম্প হয় আৰু ডং ভেলীলৈ যদি যায় মানে য'ত চাইনা ভিউ পইণ্ট আছে তালৈ যদি কোনোবা আহে ডং ভেলীয়ে হওক লাষ্ট পেট্ৰল পাম্প এইটোৱে হয় তো ইয়াতে তেল ভৰাই মেলি যাব লাগিব কাৰণ ইয়াৰ পৰা আৰু আগত পেট্ৰল পাম্প নাই এটা হাৱাই বুলি আছে বাট সেইটো জেগা বেলেগ ফালে ফালি যাবগৈ লাগিব তো মানে এইটো ৰাস্তাতে পৰে যিহেতু এইটোতে ভৰাব লাগিব মানে তেল তো আমি আগতেতো আহিছোঁৱে আগৰবাৰ আহোঁতে খালি ৰাতি হৈ গৈছিলে এইবাৰ হেৰি আমাৰ তেল ভৰাই আহিছে আমাৰ গাড়ীখন তো ইয়াৰ এতিয়া টাউনে আৰু এখন সৰু মৰু তো ইয়াৰ দৃশ্য এনেকুৱা তো ইয়াতে তেল ভৰাব লাগিব কথা সেইটোৱে আৰু তো হৈ গ'ল বলক এতিয়া যাম এতিয়া হেৰিয়ত ৰখিম ন এতিয়া যাম চিধা আমি তাৰপিছত ক'ত খাই লওঁ তাতে ৰখা হ'ব তাত অলপ ডাইৰেক্ট হেৰি ৱালং কিন্তু অলপ দূৰ আছে আৰু ইমান ঠাণ্ডা ঠাণ্ডা লাগিলে নাই এতিয়া তো তেল চেল ভৰাই আমি এতিয়া ওলাই গুচি আহিলোঁ আৰু এতিয়া আমি ধুনীয়া এখন সৰু মানে এখন গাঁও বুলিয়ে ক'ব লাগিব গাঁও এখন পালোহি আৰু ৰ'দটোও ওলাইছে তাৰমানে মজা লাগিছে আৰু এতিয়া তো বলক গৈ থাকোঁ আৰু লাহে লাহে ডং ভেলীৰ অভিমুখে এই জেগাটো ৰখি মোৰ বহুত মানে বেলেগ এটা বস্তু মনত পৰি গ'ল কাৰণ আমি যোৱাবাৰ যেতিয়া আহিছিলোঁ নহয় এই জেগাটোতে মই লেণ্ডশ্লাইড হৈছে বুলি কৈছিলোঁ না এই জেগাটোতে লেণ্ডশ্লাইড হৈছিলে আৰু আমি জেগাটো দেখাইছোঁ এই পাহাৰটো পূৰা খহি আহিছিলে পাহাৰটো খহি এতিয়া ৰাস্তা হেৰি কৰিলে ৰাস্তা হেৰি কৰিলে সেই যোনটো এইফালে টাৰ্ণিংটো আছে এইটো তো এই টাৰ্ণিংটো আমি তাত ৰখি আছিলোঁ এইফালৰ পৰা পূৰা মানে ভিডিঅ'টো মই লিংকটো দি দিম ডিছক্ৰিপশ্যনত দি দিম তো চাবগৈ পাৰে সেই ভিডিঅ'টো মানে কেনেকুৱা হৈছিলে তাৰপিছতে এইফালে আমি এইটো ৰাস্তা দি পাৰ হৈ গৈছোঁ গাড়ীখনৰ আগে মানে তামাম জোৰ লাগিলে আৰু ভয় সেইদিনাখন মানে লাইফৰ মানে এক্সট্ৰিম লেভেল এডভেঞ্চাৰ আছিলে যে ভাই 5 মিনিটত মোৰ লগত কি হৈ যাব ঠিক নাই তো মানে আল্টিমেট আহিছোঁ যদি মানে চাই ৰখি দিছোঁ মানে আজি আকৌ যদি আহিছোঁ ইয়াৰ ৰখি দিছোঁ আৰু জেগাটো ভালকৈ চাই লৈছোঁ দুষ্মন্ত দা মাটি ফাটি গৈছে এইখিনি মাটি ফাটি গৈছে দেখিছা নাই আৰু সেইদিনাখন মানে মই যাৰ লগত আহিছিলোঁ দাদাটো আছে দাদাই বাইক চলাইছিলে আমাৰ কেনেকুৱা ফাটিছিলে মানে এতিয়া দাদাই ক'ব সঁচাকৈ সেইদিনাখন আমাৰ মানে ঘৰ নাপামগৈ যেন লাগিছিলে আমি আহি 3 দিন ইয়াত থাকি ফুৰি মেলি লাষ্ট থাৰ্ড ডে আমি ৰিটাৰ্ণ হ'লোঁ যেতিয়া 2 ঘণ্টা ফচিলোঁ তেনেকুৱা লাগিছিলে আৰু মানুহে কৈছিলে যে আজি যদি নুখোলে 2-3 দিনলৈকে ৰাস্তা আৰু খোল নাখাব তেনেকুৱা লাগিছিলে কণ্টিনিউৱাছ বৰষুণ আমি বৰষুণতে ৰখি আছিলোঁ পূৰা মানে এখন অৱস্থা বহুতেই বেয়া আমাৰ কি ক'ম আৰু ক'বলৈ কোনো হেৰিয়ে নাই আজি আকৌ বেক টু বেক আমি 1 মাহৰ পিছত আকৌ ইয়াত আহিছোঁ দেখিছোঁ আমি মানে সেইখিনি বস্তুখিনি মানে মনত পৰি আছে মানে আমি কি কৰি আছিলোঁ ইয়াত কেনেকৈ পাৰ কৰিছিলোঁ তাৰ পৰা বহুতেই ভাল লাগিছে পাৰ কৰোঁতে কেনেকুৱা লাগিছিলে সেইটো বস্তু কেনেকুৱা লাগিছিলে মানে তোমাৰ আল্টিমেট আৰু মানে মোৰতো মই কপি আছোঁ মানে পিছফালে যে কিবা হ'লে হ'ব আৰু মানে যি হ'ব মানে জেচিবিখনে আগত চফা কৰি গৈছে মই পিছে বাইক দৌৰাই আছোঁ মানে সেইখন যি হয় আৰু কিবা যদি মানে বাগৰি আহিলে হয় এইফালে তলত লৈ যাব মানে এইফালে এইটো নদী তললৈ এফালে লৈ যাব আল্টিমেট এক্সপেৰিয়েন্স আমি পাৰ কৰিলোঁ যোৱা মাহত আকৌ আজি বেক টু বেক আকৌ আমি ডং আহিছোঁ চাওঁ আজি আৰু নতুন কি কৰিব পাৰোঁ সেইটোৱে নতুন কি কৰিব পাৰোঁ নহয় নতুন আমি ছানৰাইজ চাম
ছানৰাইজ চাম আৰু ৱাৰ মেমৰিয়েল য'ত আছে তাত যোৱা কথা আছে আৰু তাৰপিছত বছ এই দুটা বস্তুৱে আছে কিন্তু মানে ইয়াত আহি হেঁপাহ নপলাই মোক জেগাটো বহুত বেছি ভাল লাগিলে কাৰণ মানে একদম পিচ অফ মাইণ্ড ধুনীয়া আছে কোনো মতলব নাই 2-1 দিন যি থাকোঁ মানে বিন্দাছ ফূৰ্তি কৰি থাকোঁ তো সেইটো কাৰণে মানে ভাল লাগে আৰু হৰহৰণিটো মই আগৰবাৰ আহোঁতে কৈছোঁৱে নৈখনৰ হৰহৰণিটো ৰখিলে ওলায়ে মানে তামাম এতিয়া মই বাকীকেইজনক এতিয়াই নুসুধো কেনেকুৱা লাগে কাৰণ এহেঁতি এইখিনি দেখিয়ে বহুত ফূৰ্তি পাই আছে কিন্তু ডং ভেলীৰ বিউটি যোনটো এটলিষ্ট মোৰ কাৰণে যোনটো ডং ভেলীৰ বিউটি হয় নহয় সেইটো মানে আল্টিমেট হয় এহেঁতি কেনেকুৱা ৰিয়েকশ্যন দিয়ে সেইটো মই ব্লগ কৰিব চেষ্টা কৰিম কেনেকুৱা লাগিছে কি নাই তো বছ সেইটোৱে আৰু এতিয়া বেছি দেৰি নকৰোঁ 10টা বাজিব হ'ল যাওঁ কাৰণ আমি ৱালঙত ৰখিব লাগিব অলপ সময় কিবা ৱালং নহয় ৱালঙৰ অকণমান আগতে আমি য'ত মানে ৰাতি আহি ফচি পেলাই বৰষুণত হোমষ্টে কৰিছিলোঁ সেই মানুহ ঘৰত আকৌ গৈ সোমামগৈ চাওঁ আমাক চিনি পায় নে নাপায় সেইটোও চাম তো এতিয়া আমি যাওঁ ফটাফট সিহঁতি ফটো মাৰিলে মোৰ ফটো এইবিলাক জেগাত নহয় মোক ডং ভেলীত ফটো লাগে ৰাস্তাটো কি বলক আমি এতিয়া সেইদিনাখন মানে যোৱাবাৰ আহোঁতে য'ত মানে হোমষ্টে কৰিছিলোঁ সেই ঘৰটোতে সোমাই যাওঁ বুলি ভাবিলোঁ চাওঁচোন চিনি পায় নে নাপায় হা নানিলোঁ নহয় তো আহিছোঁ চিনি পায় নাপায় চাওঁচোন কি কয় नहीं बेचा ना दीदी नहीं बेचा ना जानते तो भूल गया आप भूलेगा चेहरा आप भूल गया चेहरा चेंज करके आएगा तो भूलेगा अच्छा ना इस बार मेट्रो लेके जाएगा वो 1 लाख लेके जाओ हाँ हाँ मुझे तो पैसा नहीं तो पुलिस ओए लोंग ब्रोंग ना जैसा जो था वो शादी आ गया কি খাবলৈ দিলে নাজানো এনেকুৱা জ্বলা খাব নাই পৰা ভাল লাগিলে ঠিক আছে ভাল লাগিলে ন হেংগুন উলিয়াই দিছে খবৰ কেনেকুৱা লাগিলে কি খোৱালে এইটো ভাল লাগিলে কি খোৱালে ইয়াত বায়ে মানে দিদি কৰিব আমি আমাক চিনিও পালে আৰু খালোঁ কি খোৱালে কিবা কোৰিয়েল আঙাৰ জ্বলা তামাম জ্বলা মানে তামাম জ্বলা মই খাব নোৱাৰিলোঁ এৰি দিলোঁ আৰু আমি যোৱাবাৰ আহোঁতে দেখুৱাইছিলোঁ এইটো ৰুমতে থাকিছিলোঁ এইটো ৰুম যোনটো এইটো ৰুম আৰু ইয়াত খাইছিলোঁ তাৰপিছতে ইয়াতে আমি বস্তু ৰাখিছিলোঁ জেগাটো চাই যাওঁ এবাৰ ইয়াতে হেৰি কৰিছিলোঁ তো যাওঁ এতিয়া বহুত পুলিচে কথা ক'ব পৰা নাই এতিয়াও 70 কিলোমিটাৰমান যাব আছে গৈ থাকোঁ ঠিক আছে দিদি চলতা হে বাই বাই মোৰ তো হৈ গ'ল যি পালোঁ যি খালোঁ হ'ল আৰু মুঠতে বহুত বেছি জ্বলা আছিলে কি ক'ম উপায় নাই তো এতিয়া গৈ থাকোঁ ধুনীয়াকৈ আমি আহি এডোখৰ ৰখিলোহি কাপোৰ কানিটো একো নাই যেনেকৈ ঘৰ পৰা আহিছোঁ তেনেকৈ আহি পেলাই হেৰি কৰি আছোঁহি তো কেনেকুৱা জেগাত আছোঁ মানে আল্টিমেট মই বুজি নাই পোৱা মানে এইটো জেগাত মই অলৰেডি আহিছোঁ বাট মই যোনদিনা আহিছিলোঁ ফাৰ্ষ্ট ডে পূৰা বৰষুণ আছিলে জেগাটো মানে বিউটিটো মানে এনহান্স হোৱা মানে সেই ডাল হৈ আছিলে আজি ৰ'দটোৱে মানে এনহান্স কৰি দিলে মানে বৰ বেলেগ ধৰণৰ লাগিছে আজি দেখি পেলাই পানীখিনি হয় মই বেছি মোৰ একদম মুখখন দেখাই নাথাকোঁ মই পৰিৱেশটো দেখাইছোঁ আৰু আমাৰ মানুহখিনিয়ে ৰীল বনাই আছে চবেই এটা তো মই দেখাইছোঁ আৰু বতাহ বহুত মাৰি আছে গোটেই বতাহ মাৰি আছে নৈ মাত এফালে আল্টিমেট লাগিছে মানে এতিয়াতো আমি আৰু যাবলৈ 10 কিলোমিটাৰমান আছেগৈ জেগাটো পাবলৈ সেইটোলৈকেতো যামেই
বাট আমাৰ মানুহখিনি তাত চবেই মানে মানুহখিনি মানে কি আৰু লগৰখিনি চবেই ৰিল বনাই আছে তো মই জেগাটোৱে দেখাওঁ বেছি হেৰি কৰি নাথাকোঁ কি জেগা হয় এখন নৈ পুৰা সেউজীয়া হৈ আছে এইফালে আমাৰ মানুহখিনি চব ৰিল বনাইছে চবেই খোজকাঢ়ি ৰিল বনাইছে আৰু এইখন আৰু এই ওপৰৰ পাহাৰটোত হেৰিও পৰি আছে কি কয় বৰফো পৰি আছে আমি ইয়াৰ পৰা দেখিছোঁ কেমেৰাটো দি মই ধৰিব পাৰিব নাই নাজানো য'ত মানে এই মাজৰ এইটো মোৰ আঙুলিটো এতিয়া য'ত থাকিব এই পাহাৰটোত বৰফ পৰি আছে তো তালৈতো যোৱা ৰাস্তা নাই চাগে বাট চেষ্টা কৰিম কিবা এটা হেৰি কৰিবলৈ আৰু মোৰ চশমাটো মই খুলিব কেলৈ বিচৰা নাই মানে মোৰ চকু বহুত গাঁতত সোমাই গ'ল সেইটো কাৰণে মই মানে আজি চশমা খুলিবলৈ লাজ লাগিছে মানে সঁচা কথা কৈছোঁ চকু ৰঙা হৈ আছে হোৱা নাই পৰহি মানে দুদিন ভালকৈ মই হোৱা নাই যাওঁ ন বলক এইটোতো ট্ৰেইলাৰ হয় এইটো মেইন জেগা পোৱাগৈ নাই মেইন জেগাত কিমান কি আছে